Good morning. Good morning. এতিয়া মই মেগী খাম গাইস। Guys, এতিয়া মই মেগী খাম গাইস। এতিয়া কি খাব? মেগী। মেগী খাই তাৰ পিছত গা ধুই স্কুলত যাব হয়নে? আজি ভালকৈ স্কুলত থাকিব না নাই? হা? কালি স্কুলত গৈছে প্ৰাৰ্থনা কৰাৰ পিছত গুচি আহিছে কান্দি কান্দি। ইমান বদমাছ হৈছে, আজি নাথাকিলে মই পিটিম, স্কুলতে পিটিম। থাকিব না নাই স্কুলত? অঁ খোৱা। তাৰপিছত টিফিনত কি নিবা? পোলাও বনাইছোঁ, পোলাও নিবা দেই। হ'ব। খোৱা। চমক আজি স্কুল যোৱাৰ আগতে চাৰিকাক গা ধুৱাই দিছোঁ, এয়া বাল্টিঙত বহি আছে। কি হ'ল? আহি যোৱা এতিয়া। ওলাই যোৱা বাল্টিৰ পৰা। কিয়? মোৰ মজা লাগি আছে। মজা লাগিলে নহ'ব, স্কুল দেৰি হ'ব। মোৰ বাচ্চা কাৰণে ভাল লাগি আছে। ব'লা। এই মোৰ পানী কেঁচুৱা। গা ধুই ভালে ভালে আহি যায়, কিন্তু তাৰপিছত ইউনিফৰ্ম পিন্ধোতে তাই কিমান নক্সা কৰিছে চাবচোন একদম। আৰু স্কুল যোৱালৈকে একদম বহুত অশান্তি দিছে তাই। এই সৰুতে 3 বছৰতে স্কুল দি দিলোঁ। সৰুতে স্কুল দিলে অলপ অসুবিধা হয়, মানে অলপ দিগদাৰ দিয়ে, বুজি নাপায় যিহেতু, সেইকাৰণে অলপ কষ্ট হ'ব আৰু এইটো বছৰ। বড়িকেইটা কিয় মোৰ হাতত নাহে? পিটনাছ মোৰ গৰম লাগি আছে। কালি কি কৈছিলা বাৰে বাৰে? ৰাতি হ'লে মোবাইলটোৰ কাৰণে মিছা কথা যাব লাগিব। এই পানী তালহাত যেনেকৈ কৈ তেনেকৈ যায়। চাৰিকাক ৰেডি কৰাই মেলি দিলোঁ আৰু তাইক মানে সোনকালে ৰেডি কৰাই দিওঁ, যাতে দেৰি তাইৰ সৰু ল'ৰা ছোৱালীক ৰেডি কৰোঁতে এনেও দেৰি হয়। সেইকাৰণে তাই যিহেতু ভাং ভুং কৰি থাকে, স্কুল নাযাওঁ বুলি, একেবাৰে তাইক ৰেডি কৰোঁতে টাইম লাগে, সেইকাৰণে সোনকালে ৰেডি কৰাই দি দিওঁ আগতেই। আৰু এতিয়া মই ইহঁতক মানে অলপ নাস্তা দি থৈ পোলাও বনাইছিলোঁ, আজি এইখিনি দি থৈ আহোঁ দোকানত। তাৰপিছত মই তাইক লৈ স্কুল যাম। স্কুলৰ পৰা আহিহে ৰান্ধা বাঢ়া কৰিম, গতিকে চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো। আৰু বন্ধুসকল, যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা ছাবস্ক্ৰাইব বাটনটো এতিয়া টিপি দিয়ক, যদি মোৰ চেনেল আপোনালোকে কোনোবা নতুন আহিছে। মই পানী অলপ দিয়াচোন। দিয়া, মই খাই আছোঁ যে ডিঙিত লাগিছে। সেই টেবুলত গ্লাছ আছে মোৰ, যোৱা তোমাৰ টেবুলত, ইয়াত নহয়। ভাল ছোৱালী দেই, মই কাম কৰি দিয়ে ন। থেংক ইউ। পঢ়িবা এতিয়া? মই খাওঁতে খাওঁতে অলপ পঢ়ি লোৱা। হা? কি দোৱা কৰিবা? কি কিয়? অঁ থেংক ইউ। অঁ ভাল হৈ যাম হা। ভাল ছোৱালী। যেনে তেনে ৰেডি কৰি জোৰ কৰি মানে ওলাই পেলাই আহিলোঁ এতিয়া স্কুল। এতিয়া প্ৰাৰ্থনাৰ কাৰণে দেৰি হৈ গ'ল, ইয়াতে প্ৰে কৰাই আছে। তাইক মই ইয়াতে বহাই থৈ দিছোঁ, কাৰণ প্ৰে আধাতে হৈ আছে যিহেতু, সেইকাৰণে মই যোৱা নাই আৰু ভিতৰলৈ। বাকী পিছলৈ কি কৰে নকৰে চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণ। মই ইয়াতে বাহিৰত ৰখি আছোঁ, লুকাই পেলাই। তাই কান্দি আছে ক্লাছত, একে মিছক কৈছোঁ আৰু কান্দক অলপ টাইম, নহ'লে সদায় সদায় এনেকৈ কেনেকৈ হ'ব। কালিও গুচি গৈছে কান্দি কান্দি। বেয়াও লাগিছে, কান্দি আছে, কিন্তু কি কৰিম আৰু উপায় নাই। তাইৰ কান্দা দেখি মিছে মোক মাতি আনিলে ইয়াতে ওচৰতে থাকিবলৈ। তাই পকাত আহি দেখোঁ পকাত বাগৰি আছে। তাৰপিছত উপায় নাই আৰু ৰ'ব লাগিবই।
ইয়াত চাৰিকাই কল দি আছে, তাইৰ লগৰ গোটেই ক্লাছৰ ষ্টুডেণ্টক কল দি আছে, মানে কল আনাইছিলোঁ মই ফোন কৰিবলৈ, মই সিহঁতক কৈ দিছিলোঁ কল দি পঠাবলৈ। তাৰপিছত আমাৰ দোকানৰ ল'ৰাটোক দি আনাইছোঁ কলখিনি, তাৰপিছত দিলে এইখিনি, আৰু কিয় দিছোঁ সেইখিনি মই আপোনালোকক পিছত জনাই আছোঁ, ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। প্ৰথমতে ক্লাছত নবহে, কিন্তু কলখিনি দিয়াৰ 5 মিনিটমান পিছত বেলেগ এটা মিছ আহিছে, সেইটো ক্লাছ শেষ হ'ল। তাৰপিছত তাই নিজেই গৈছে মিছৰ ওচৰত পঢ়িবলৈ বৰ্ডত, মানে বেলেগ ষ্টুডেণ্ট পঢ়ি আছে যে, তাৰপিছত মোক কৈ আছে যে আম্মা ময়ো পঢ়িম গৈ পেলাই, তাৰপিছত এই পঢ়ি আছে। না পিছত ছাৰে মানে ছাৰে ঝুলাব আনিব, হা মই নিনো, ছাৰে লৈ যাব। বহুত ৰ'দ দিছে, অলপ ঝুলি যাবাগৈ হা, পিছত ছাৰে আকৌ খেলাব নিব নহয়, ছাৰ খেলাবলৈ আহিব দেই। বহি লোৱা বুকুত দুখ পাবা, বহি লোৱা। অলপ ঝুলি যাবা, তুমি কি কৈছিলা অলপ ঝুলি যাবাগৈ কৈছিলা, তে কি ক'বা কিয়? পিছত নিজে নিজে যাবা ক্লাছত, পাক্কা? অ'কে, টাইম খেলিব দিছোঁ ন, এতিয়া ব'লা। এতিয়া বেলেগবিলাকো খেলিব নহয়, তুমি অকলে খেলিবা নি? ব'লা, ভাল ছোৱালী, গুড গাৰ্ল। অঁ মোক কথা শুনা, ব'লা। বা ছোৱালীজনী নিজে নিজে ওলাই আহিছে ছুটীত, বা গুড গাৰ্ল। ছিগি দিলা নেকি? অ' যা খুলি গ'ল, তুমি নিজে খুলিবা আকলা। বা যোৱা, ব'লা ব'লা ব'লা। হৈ গ'ল, ফ্ৰেণ্ডক কল দি ভাল ছোৱালী হৈ গ'লা। মাম্মা ফ্ৰেণ্ডক কল দি ভাল ছোৱালী হৈ গ'লা। বাহ, হাজবেণ্ড গৈছে ভাত খাবলৈ, আৰু মই ইয়াতে দোকানত বহি আছোঁ, আৰু সন্মুখত ভাগৱত হৈ আছে যে ইমান চাউণ্ড হৈছে, সেইকাৰণে মই একো মাত বোল দিয়া নাই। এতিয়া 3:30মান বাজিলে, আৰু চাৰিকা এতিয়া শুই আছে। তাই স্কুলৰ পৰা আহি মানে টিফিনটো মানে কমপ্লিট কৰা নাছিলে, সেইখিনি মই গোটেইখিনি খোৱালোঁ। পোলাও দিছিলোঁ, পোলাও আৰু মেগী দুয়োটাই দিছিলোঁ। তাৰপিছত এইখিনি খালে, খাই পেলাই টোপনি গ'ল। তাক গা ধুৱাই লৈ গৈছোঁ, যিহেতু আপোনালোকে দেখিছে। আৰু এতিয়া মই ভাত খাই আজৰি হৈছোঁ, আৰু 4টা বজাত মোৰ টিউশ্যন আহিব, গতিকে অলপ আধা ঘণ্টামান জিৰণি লওঁ, তাৰপিছত টিউশ্যন কৰাম। যে লগৰবিলাকক কল আনি নি পেলাই খোৱালোঁ। তাৰপিছত তাই অলপ টাইম ভালকৈ আছিলে ক্লাছত, মানে যোৱাৰ পিছত ক্লাছত নোসোমায়, আৰু ক্লাছত ইমান বাগৰি কান্দিছে। মই থৈ অহাৰ পিছত মানে বাহিৰত ওলাই আহিছিলোঁ, বাগৰি কান্দিছে। পিছত মিছজনীয়ে মোক মাতিলে, বোলো নাই নহ'ব আপুনি আহক। পিছত মই গ'লোঁ, গৈ পেলাই তাইক কোচত লৈ ৰাখিছোঁ, তথাপিও কান্দে, নবহে, চিয়াৰতো নবহে। তাৰপিছত উপায় নাই, কল আনাই পেলাই খোৱালোঁ লগৰকেইটাক। তাৰপিছত 10-15 মিনিটমান পিছতে অলপ ঠাণ্ডা হৈছে, সেই ঠাণ্ডা হৈ ক্লাছো কৰিছে। মানে লগত বহি থাকিব লাগিছে, কিন্তু আগতে কিন্তু লগত বহি থাকিলেও মানে কান্দিয়ে থাকে, নবহে ক্লাছত। তাৰপিছত ভাল হ'ল, ক্লাছকেইটা কৰি পেলাই ঘৰত আহিলে। এতিয়া মানে নিয়মটো এনেকুৱা নিয়ম কৰিবলৈ, কিছুমান নিয়ম নীতি সঁচাকৈ মানে কৰিব লাগে, যোনবিলাকে কান্দি। এইটো নিয়ম কিন্তু মই সঁচাকৈ মই প্ৰমাণ পাই গ'লোঁ, লগে প্ৰমাণ পাই গ'লোঁ। মই মানে এইটো নিয়ত ধৰি পেলাই, নিয়ত কৰি পেলাই দিছোঁ যে তাই কান্দি থাকে, ক্লাছত নাথাকে, সেইকাৰণে লগৰকেইটাক মানে খুৱাব লাগে বুলি এনেকুৱা নিয়ম আছে। আৰু এজনী ছোৱালী এনেকৈ দিগদাৰ দিছিলে, পিছত তাই মাকে খুৱাই দিলে লগৰকেইটাক, লগৰ ক্লাছবিলাকক কল খুৱাই দিছিলে। কল, বুট মাছ, যোনে দিব পাৰে, গতিকে কলটো হেল্ডি বস্তু, সেইকাৰণে খুৱাইছোঁ কলেকে। পাছত ভালেই হৈছে। কিছুমান নিয়ম নীতি এনেকুৱা মানিব লাগে, আৰু চব ক্ষেত্ৰতে নিয়ম নীতি মানি চলালে সদায় ভালেই যায়। লাগিলে যেনেকুৱা পৰিস্থিতি হওক, সদায় নিয়ম নীতি কিছুমান মানুহ একেবাৰে নিয়ম নীতি নচলে। মই তেনেকুৱা মানুহ একদমেই বেয়া পাওঁ, বহুত বেয়া পাওঁ তেনেকুৱা মানুহ। নিয়ম নীতি থাকি পিছত কামবিলাক কৰিব লাগে, একদম খালী খালোঁ আৰু থাকিলোঁ, তেনেকুৱা থাকিলেই নহ'ব ন। সকলো কামৰ এটা নিয়ম নীতি থাকে। এইটো কামেই নহয় যে এইটো কাম দিলোঁ, এটা নিয়ম আছিলে। আমাৰ মুছলমান ধৰ্মত এনেকুৱা নিয়ম নাই, কিন্তু কৈছে এজনে কৈছিলে, সেইটো শুনি পেলাই দিলোঁ, কিন্তু সেইটো মোৰতো কাম দিছে। সেইটো মানে আৰু এটা বস্তু প্ৰমাণ পাই গ'লোঁ। একদম মানে আচৰিত হৈছোঁ, মই আজি প্ৰথম শুনিছোঁ এনেকুৱা কিবা দিব লাগে বুলি। তাৰপিছত অলপ শুনা 2 দিন ধৰি মানে গাৰ্জেনজনী কৈ আছে এনেকুৱা দি দিব। তাৰপিছত মই আজি দি দিলোঁ। আজি নোৱাৰিছোঁ আৰু মানে ইমান কান্দিছে তাই, সেইকাৰণে দি দিলোঁ। গতিকে বিশ্বাস
কিছুমান ক্ষেত্ৰত বিশ্বাস কৰিব লাগে। মানুহে কয় এইবিলাক এনেই বিশ্বাস কৰিব নালাগে, কিন্তু মোৰো এবাৰ মনত আহিছিলে যে এইবিলাকনো কি কাম হ'ব, কিন্তু আজি মোৰ একদম বিশ্বাস হৈ গ'ল। মোৰ চকুৰ আগতে মই প্ৰমাণ পাই গ'লোঁ। তাই একদম ধুনীয়াকৈ পিছত আছিলে। এতিয়া 7টা বাজিছে আৰু মই ইয়াতে ৰান্ধা পাতি দিছোঁ, কাৰণ চাৰিকাকো পঢ়াব লাগে। এতিয়া 1 ঘণ্টামান পঢ়াই দিওঁ তাই, আৰু টিউশ্যন এটা গ্ৰুপ কৰাবলৈ এতিয়া আৰু এটা গ্ৰুপ কৰা শেষেই হৈছে, আৰু 2-3 মিনিট আছে 7টা বাজিব। গতিকে তাইক লিখিব দিম। মই এতিয়া ইয়াতে পাতি দিছোঁ। ভাত, দালি, ভাজি এইকেইটা বনাই দিম। বনাই তাৰপিছত মই চাৰিকাক পঢ়াম। সেই ডিউটি আৰু গোটেই দিনৰ। এতিয়া আৰু এটা ডিউটি বাঢ়িছে, ছোৱালীজনীক পঢ়োৱা। চাৰিকাক ভিডিঅ' কৰি পেলাই আছোঁ। চাওঁ পাপাৰ মোবাইল খুলিব পাৰা নেকি চাওঁ। দাদা তুমি চিনি পোৱা? গেম কেনেকৈ ওলাই? গেম কেনেকৈ ওলাই? আছে 3 মিনিটতে কোৱা ন। পাপাক কোৱা বে গেম ওলাই দিবলৈ। পাপাক মাতি দিয়ে। পাপা যে পকাত শুই আছে, পাপাক মাতি দিয়া। ধৰক পাপাক ধৰক। কিরা উমাবো টানা 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 বাবা কোঠাও টানা। এই তুমি ধৰা। ক'ত ধৰিবা তুমি? সেইটো হাতত ধৰা। তুমি সেইটো হাতত ধৰা। এই 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 এ বাবা কি বিচনাত শুই শুই তিনিওটাই মানে মই হাজবেণ্ড আৰু চাৰিকাই মানে এনেই উঠা মেলি কৰি আছিলোঁ। তাৰপিছত মোৰ ভৰিটো গৈ পেলাই তেওঁৰ নাকত গৈ লাগিলে। দুখ পালে নেকি মই গমেই নাপাওঁ। তাৰপিছত নিজে নিজে মানে ধেমালি যে খং কৰিছে। খং কৰি পেলাই তাৰপিছত পকাত গৈ শুই আছে। মই আৰু চাৰিকাই মাতি আছোঁ। পিছতকৈ আকৌ শুলেহি। এনেই আৰু ধেমালি কৰিছে। গতিকে বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক এটা কৰি দিব, আৰু কমেণ্ট এটা কৰি জনাব কেনেকুৱা লাগিছে আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে চাব বিচাৰে। আৰু কোনোবা যদি মোৰ চেনেলত নতুন আহিছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ইয়াতে চাৰিকাই ইয়াত টেবুল কাপোৰটো নিজৰ চুলি বনাইছে, বনাই পেলাই খেলি আছে। ইমান খেলিব জানে মানে, নিজে নিজে খেল কিছুমান নিজে নিজে উলিয়াই লৈ অকলে অকলে এনেকৈ খেলি থাকে। ভাল লাগে। সেইকাৰণে আজি চাৰিকা গুড গাৰ্ল হৈ গ'ল ন। আজি ধুনীয়াকৈ ৰেডি হৈছে। অলপো কান্দা নাই, গা ধুতে কান্দা নাই। এনেও গা ধুতে নাকান্দে, কিন্তু ৰেডি হওঁতে কালি কান্দিছিলে। আজি অলপো কান্দা নাই, ধুনীয়াকৈ ৰেডি হৈছে। ভাল ছোৱালী।